ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চাই কেনেকুৱা পালা কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। এতিয়া ভিডিঅ'টো চোৱা দেই। মই যে ইমান শকত হৈছোঁ, কি কৰোঁ বাৰু, কেনেকৈ ক্ষীণাওঁ? ইউটিউবতে ভিডিঅ' কেইটামান চাই লওঁ। তাততো ক্ষীণ হোৱা টিপছ এনেও পামেই, বহুতো ভিডিঅ' থাকে ন। ক্ষীণ হোৱাৰ টিপছ পাই গ'লোঁ, এইটোকে চাওঁ। এক্সাৰচাইজবোৰ ইমান টান, ষ্টেপছবোৰ ইমান টান, কেনেকৈ কৰিম বাৰু মই? নাই কৰিবই লাগিব, যেনে তেনে ক্ষীণাবই লাগিব। ইমান শকত হৈ গৈছোঁ, কাপোৰ পিন্ধিলে অকল পেটটোৱে ওলাই যায়। কি যে হ'বগৈ মোৰ। আৰু দুটামান ভিডিঅ' চাই লওঁ, ইজি ষ্টেপছ ওলাই আহিবা, এইকেইটাকে চাওঁ। 5টা ভিডিঅ' চালোঁ, 5টা ভিডিঅ'তে দেখোন ষ্টেপছবিলাক একেই প্ৰায়ে, মানে ইমান কষ্ট কৰিবই লাগিব। মই দেখোন এইবোৰ ষ্টেপছ কৰিবগৈ নোৱাৰিম, এই পেটটোৰ পৰা দেখোন মই এক্সাৰচাইজে কৰিব নোৱাৰিম। কি হ'ব? মৌচুমীলৈকে ফোন এটা কৰি সুধি লওঁ, তাই কিবা ষ্টেপছ জানে নেকি। হেল্ল' মৌচুমী, কি কৰিছ? হেল্ল'। কিনো কৰিবি, এনেই বহি টিভি চাই আছোঁ। তই কি কৰিছ? ময়ো এনেই আছোঁ। শুন না, তোক কথা এটা সুধিবলৈ ফোন কৰিলোঁ। কি কথা ক? তইতো মাজতে বহুত শকত হৈ গৈছিলি ন, আৰু কেনেকৈ ক্ষীণালি? তোৰ ফিগাৰটো ইমান ধুনীয়া হৈ গ'ল। মোৰ যে জানো ইমান পেট বাঢ়িছে, পেটটো ইমান ওলাই গৈছে নহয়, একো কাপোৰ পিন্ধিব নোৱাৰি, বৰ বেয়া দেখাই হৈছে। হেৰি, তই ৰেগুলাৰ এক্সাৰচাইজ কৰ, তোৰ তেতিয়া কমি যাব, কিন্তু ৰেগুলাৰ কৰিব লাগিব দেই। আৰু তোৰ এই ফাষ্ট ফুডবিলাক তই অলপ কমাই দিবি। এক্সাৰচাইজ কৰ। কি এক্সাৰচাইজ কৰিম? তই কৰাকেইটাকে কৈ দে না। হ'ব, মই ইউটিউবৰ লিংক এটা দি দিছোঁ, তই সেইটোত গৈ পেলাই চাই লৈ ষ্টেপছকেইটা কৰি যাবি, খালি ৰেগুলাৰ কৰিবি হা। হ'ব, তই দি দেচোন বাৰু। বহুত টান নেকি আকৌ? ইমান টান নহয়, অলপ টান হ'ব আৰু তোৰ কৰোঁতে তোৰ অভ্যাস হৈ যাব ন, তেতিয়া ইমান টান যেন নালাগে। পাৰিবি, একো নহয়। মই তোক দি দিছোঁ, হোৱাটছএপত পঠিয়াই দিছোঁ, চাই ল'বি। হ'ব দে, কাইলৈৰ পৰা সদায় এক্সাৰচাইজ কৰিম। ভিডিঅ' লিংক দিলে, ভিডিঅ'টো চাই লওঁ। এইকেইটা এক্সাৰচাইজো একেইচোন, তথাপিও কৰিব লাগিব আৰু। সিমান ভোক লাগিছে, কিবা এটা বনাই খাই লওঁগৈ, মেগীকে খাই লওঁগৈ। কাইলৈৰ পৰা এক্সাৰচাইজ কৰিম নহয়, কাইলৈৰ পৰা নাখাওঁ, আজি খাই লওঁগৈ। আজি অলপ সৰহকৈ খাওঁ, কাইলৈৰ পৰা নাখাওঁ। এক্সাৰচাইজ কৰা 5 দিনেই হ'ল, মই অকণ ক্ষীণোৱা নাই। মই নিক্ষীণামি নেকি বাৰু? এইটো এক্সাৰচাইজ বাদ দি বেলেগ এটা কৰোঁ নি বাৰু? এইটোৱে কাম দিয়া নাই বা? চিমৰানকে ফোন এটা কৰি সুধি চাওঁ নি বাৰু? তাই যে ইমান খালে শকত নহয় মই যে কিবা এটা খালে ইমান শকত হৈ যাওঁ, একো এটা খাবই নোৱাৰা হৈছোঁ। এইবাৰ তাইকে ফোন এটা কৰি সুধি চাওঁ। হেল্ল'। 1 মিনিট ৰ'বা দেই, মোৰ লগৰজনীয়ে ফোন কৰিছে। হেল্ল'। কি খবৰ তোৰ, ভালে আছনে? মোৰ ভাল, তোৰ ভালনে? মোৰো ভালেই। পিছে তোক মই কথা এটা সুধিবলৈহে ফোন কৰিলোঁ। কি কথা? তই কিবা এক্সাৰচাইজ কৰ নেকি? মানে তোৰ ফিগাৰটো যে ইমান ধুনীয়া শ্লিম হৈ আছে। কৰ যদি মোকো কোৱা না, মই মানে বহুত শকত হৈ গৈছোঁ। মই এইবোৰ একো নকৰোঁ নহয়। কেতিয়াবা য়োগা চোগা এটা দুটা কৰোঁ বাৰু, কিন্তু ৰেগুলাৰ নকৰোঁ, মই কেতিয়াবাহে কৰোঁ মন চন গ'লে। ক না, কোনটো য়োগা কৰ? মই মানে ইয়াৰ লগত অলপ ওলাই আহিলোঁ, মানে আমি দুটা ফুৰিবলৈ আহিছোঁ, তাৰপিছত তোৰ ইয়াত ক'বলৈ অকণমান দিগদাৰ হয় ন, তোক মই ঘৰত গৈ পেলাই কৈ দিমগৈ হা। প্লিজ কবি হা। হ'ব বাৰু দে। এইজনী যে অকণমান বেছি আৰু, বয়ফ্ৰেণ্ডটোৰ লগত আছে বুলি কয়, তাই মোক য়োগাকেইটা নামো ক'ব নোৱাৰেনে? অকণমান বেছিয়ে কৰে চা। ঘৰত আহি পেলাই ক'লে সিহে হয় একেবাৰে, নিজে ক'লে ক'ব, নক'লে নাই, মই আকৌ এবাৰ সুধিবলৈ নাই। চবেই ক্ষীণাই দেখোন, মইহে নিক্ষীণাম নেকি? মা। কি হ'ল? কেলে ইমান চিঞৰি আছ? মা, মই ইমান শকত হৈছোঁ, মই পেটুলি হৈ গৈছোঁ। এইজনী এক্সৰ ডিম যে ন? ছোৱালী মানুহ অকণমান শকত হ'লে দেখিবলৈ ভাল লাগে, একেবাৰে জেংখুৰীডালৰ নিচিনা হ'ব লাগে নি? ভালহে শকত হৈছোঁ আকৌ। মোৰ লগৰ ছোৱালীবোৰ ইমান ক্ষীণ দেখা নাই নেকি? তুমি যে বুজিয়ে নোপোৱা পাই। টপটো ইমান ভাল লাগিছে, অৰ্ডাৰ দিয়ে দিওঁ নেকি? এইটো আকৌ ক্ৰপ টপহে, মই দেখোন পিন্ধিবই নোৱাৰিম। কিমান যে অসুবিধা হৈছে ক্ষীণ ছোৱালীবোৰে ভাল দেই। এই ড্ৰেছটো বহুত ভাল লাগিছে, কিন্তু মইতো এইটো পিন্ধিব নোৱাৰিম। এইটো যে শ্লিম ফিগাৰৰ ছোৱালীকে ভাল লাগিব, মোক যে এইটো ড্ৰেছ কি লাগিব বাৰু? তই যে ৰাতিপুৱা পৰা একো খোৱা নাই? পিনে নাই খোৱা, খাবলৈ মন যোৱা নাই। চৰত খাবলৈ মন নোযোৱা বাহিৰ কৰি দিম, খা আহি। নাখাওঁ মই একো, ইমান শকত হৈছোঁ। মইহে জানিছোঁ কিমান অসুবিধা হৈছে, একো কাপোৰ এটা পিন্ধিব নোৱাৰা হৈছোঁ মনৰ পচন্দ মতে। যেতিয়া গেষ্টিকত মৰিবি তেতিয়াই গম পাবি তই। মেডিকেলত চেলাইন লৈ পৰি থাকিবি, তেতিয়াই গম পাবি। মোবাইলটোকে খাই পেলা, দিনে ৰাতি অকল সেইটোকে টিপি থাক নহয়। মাছজন যে অকণমান বেছি, ভোকো লাগিছে, খাই লওঁগৈ নেকি? আকৌ এনেকৈ হ'লে দেখোন মই ক্ষীণোৱাই নহ'বগৈ। যা, আজিৰ কাৰণে খাই দিওঁ।